মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত পাঠ্যপুথি ৩য় শ্ৰেণীৰ নতুন বিজ্ঞানখন পঢ়ুৱাই আছোঁ। আমি অলৰেডি 6টা চেপ্টাৰ পঢ়িলোঁ। এইটো 7 নম্বৰ অধ্যায় আকাশৰ কথা। এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আজি মই তোমালোকক কাৰণে লৈ আহিছোঁ। তো ইয়াৰে প্ৰশ্নাৱলীত প্ৰথম প্ৰশ্নটো আছিলে যে কৃষ্ণপক্ষ আৰু শুক্লপক্ষ কাক বোলে। ইয়াৰ উত্তৰ হ'ব যে অমাৱস্যাৰ পৰা পূৰ্ণিমালৈ 15 দিনক শুক্লপক্ষ বোলে আৰু পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ সেই 15 দিনক কৃষ্ণপক্ষ বোলে। 2 নম্বৰ প্ৰশ্নটো হ'ল জুনৰ পোহৰৰ লগত সম্পৰ্ক থকা 3টা উৎসৱৰ নাম লিখা। সেই 3টা উৎসৱ হৈছে ৰাস উৎসৱ, ফাকুৱা উৎসৱ আৰু ঈদ। তাৰপিছত সৌৰজগত কাক বোলে। সূৰ্য, 8টা গ্ৰহ আৰু উপগ্ৰহবোৰক একেলগে সৌৰজগত বোলে। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো হৈছে জ্যোতিষ্ক কাক বোলে। ইয়াৰ উত্তৰ হ'ব আকাশত থকা সকলো উজ্জ্বল বস্তুকে জ্যোতিষ্ক বোলে। 5 নম্বৰ প্ৰশ্নটো হৈছে তৰা আৰু গ্ৰহ কাক বোলে। নিজা পোহৰ থকা জ্যোতিষ্কবোৰক তৰা বোলে আৰু নিজা পোহৰ নথকা জ্যোতিষ্কবোৰক গ্ৰহ বোলে। তৰাবোৰক নক্ষত্ৰও বোলে। তৰা বা নক্ষত্ৰ একেই হয়। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো হ'ল সৌৰজগতৰ নক্ষত্ৰ কোনটো আৰু গ্ৰহবোৰ কি কি। সৌৰজগতত থকা নক্ষত্ৰটো হৈছে সূৰ্য আৰু গ্ৰহবোৰ হৈছে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন, প্লুটো। 8 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ একেবাৰে ওচৰত থকা আৰু একেবাৰে দূৰত থকা গ্ৰহ দুটাৰ নাম কি। সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ আৰু একেবাৰে দূৰত থকা গ্ৰহটো হৈছে নেপচুন। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ গ্ৰহ দুটাৰ নাম কি। আটাইতকৈ সৰু গ্ৰহটো হৈছে বুধ আৰু আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি। ঘ নম্বৰ প্ৰশ্নটো হৈছে ৰাতিৰ আকাশত দেখা উপগ্ৰহটোৰ নাম কি। ৰাতিৰ আকাশত দেখা উপগ্ৰহটো হৈছে চন্দ্ৰ। প্ৰশ্নটো হৈছে যে ভূতাতৰা বুলিলে সৌৰজগতৰ কোনটো গ্ৰহক জনা যায়। ভূতাতৰা বুলিলে সৌৰজগতৰ শুক্ৰ গ্ৰহটোক জনা যায়। সন্ধিয়া পশ্চিম আকাশত এই গ্ৰহটো খালী চকুৰে দেখা পোৱা যায়। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো হৈছে নম্বৰৰ কটো হৈছে যে সূৰ্যটো পৃথিৱীৰ পৰা কিমান দূৰত আছে। উত্তৰ হ'ব প্ৰায় 15 কোটি কিলোমিটাৰ দূৰত আছে। খ নম্বৰটো হৈছে সূৰ্যটো পৃথিৱীতকৈ কিমান গুণ ডাঙৰ। সূৰ্যটো পৃথিৱীতকৈ 109 গুণ ডাঙৰ আৰু চন্দ্ৰত জীৱ কিয় থাকিব নোৱাৰে। কাৰণ চন্দ্ৰত বায়ু নাই, সেইবাবে তাত জীৱ থাকিব নোৱাৰে। ঘ নম্বৰটো হৈছে যে অমাৱস্যা কেতিয়া হয়। ৰাতি আকাশত চন্দ্ৰ একেবাৰে নোলালে পৃথিৱীত আন্ধাৰ হয় আৰু তাকে অমাৱস্যা বুলি কোৱা হয় বা তেতিয়া অমাৱস্যা হয়। তাৰপিছত অমাৱস্যাৰ কিমান দিনৰ মূৰত পূৰ্ণিমা হয়। অমাৱস্যাৰ 15 দিনৰ মূৰত পূৰ্ণিমা হয়। তো ইয়াৰ পিছত আমি 8 নম্বৰ চেপ্টাৰটো আলোচনা কৰিম।